Ready, set, go. মজা কামাণ্ডো নিদিয়ে না আপুনি ন কামাণ্ডো আছাম পুলিচ হেল্ল' গাইজ বহুত নামত ব্লগ এটা বোলো বনাই দিওঁ আৰু ফিল্ডলৈ আহিলোঁ ঠাণ্ডা ৰ'দ ওলোৱাৰ পিছতহে দৌৰিবলৈ আহিলোঁ বেছি দৌৰা নহ'লে এইফালে এটি দৌৰিলে তই দৌৰিলি না আৰু এটি এইফালে দৌৰি ভাগৰ মাৰিছে আৰু এজন কিমান মাৰিলা আজি 3200 মিটাৰ মাৰিছোঁ 3200 মিটাৰ মাৰিছোঁ শ্ল' দিছে আৰু যিহেতু বহুত ঠাণ্ডা পোৱাৰ কাৰণে ৰ'দটো ওলোৱাৰ পিছতে অলপ দেৰিকৈ ফিল্ডলৈ আহিলোঁ আৰু এইফালে 100 মিটাৰ এতিয়া ভিটামিন ল'ব লাগে বুলি কৈ দিয়া ডি ভিটামিন ল'ব লাগে জানে চবেই জানে ডি ভিটামিন এতিয়া দৌৰিব এতিয়া 100 মিটাৰ দৌৰা হ'ব নেকি 100 মিটাৰ দৌৰা হ'ব 100 মিটাৰ এতিয়া 100 মিটাৰ হ'ব পুৰা স্পীড কামাণ্ডো বোলো 100 মিটাৰ পুৰা গা ধোৱা ওলাই গৈছে ঘামৰ মানে ৰ'দৰ কোনো আহি গ'ল 100 মিটাৰ মাৰিবৰ কাৰণে পুৰা ৰেডি ময়ো মাৰোঁ বা আজি নামাৰোঁ ৰেডি মই কৈ দিম নেকি এতিয়া কৈ দিব মজা জোৰ লগা মজা যাওঁতে শ্ল' হৈ গ'ল যে কেলে প্ৰথমে মাৰি লোৱা হ'ল যে মাৰিলো একো নাই লাহে লাহে নিদিয়ে না আপুনি ন মই কামাণ্ডো নিদিয়ে আছাম পুলিচ এবি কিবা বহুত অলপ মাৰ্কৰ কাৰণে কমি গ'ল হয় বহুত অলপ একো নাই আহি যাব সদায় প্ৰেক্টিচ মানে এতিয়া ভেকেঞ্চিও বহুত কম হৈ গ'ল কামাণ্ডৰ কাৰণে লাভ নাই ন কামাণ্ডো বহুত কম দিছে বা কম দিছে কেণ্ডিডেটবিলাকে অলপ দুখদায়ক অনুভৱ কৰিছে সেইটোতো ষ্টেমিনাৰ মেইন ন ষ্টেমিনাৰ কাৰণে পূৰা একো নাই না আনকালে ময়ো প্ৰেক্টিচ কৰিবৰ কাৰণে আহোঁ আজি মানে গাটো অলপ মই ৰেষ্ট দিছোঁ ঠাণ্ডা পৰি অলপ নাকে চৰ্দি ভাৱ লাগি আছে কাৰণে মই নাহিলোঁ ফিল্ডলৈ আৰু এইফালে দৌৰি হৈ আছে আৰু এজনে দৌৰিয়ে আছে হাৰ্ড ৱৰ্ক কৰে বহুত দৌৰে প্ৰেক্টিচ কৰি আছে এইবাৰ আছাম পুলিচ মানে অলপ মাৰ্কৰ কাৰণে তেখেতে নাপালে তাকে এবাৰ পূৰা বহুত প্ৰেক্টিচ কৰিছে আৰু ময়ো ঘৰলৈ গুচি আহিলোঁ আৰু প্ৰেক্টিচ সদায় কৰিব লাগে আৰু এইখন আমাৰ মানে দুখনকৈ ফিল্ড আছে এইখন আমাৰ স্কুলৰ ফিল্ড আৰু এইখন আমাৰ পঞ্চায়ত ফিল্ড দুখন ফিল্ড আছে এই দুখন ফিল্ডতে আমাৰ প্ৰেক্টিচ হৈ থাকে এইখন ফিল্ড স্কুল ফিল্ডখন বেছিয়ে ডাঙৰ কিন্তু মানে স্কুল ফিল্ডখন অলপ ওখোৱা হৈ আছে বেয়া হৈ আছে এখন বহুত ভাল কৰিবলগীয়া হৈ আছে আৰু এইটো আমাৰ লং জাম্প মই আৰু বনাই থোৱা আছে মই দেখুৱাই দিম এয়া লং জাম্প মাৰিবৰ কাৰণে আৰু এইফালে চিন আপ মাৰিবৰ কাৰণে ধুনীয়াকৈ বনাই থৈছে তামোলৰ হেৰিয়ে আৰু লোহাৰ দি আছে আৰু এইফালে চ' প্ৰেক্টিচ কৰিবৰ কাৰণে দৌৰিবৰ কাৰণে ভাল ফিল্ড বেয়া ফিল্ড সৰু ফিল্ড ডাঙৰ ফিল্ড চাবলগীয়া নাথাকে যি ফিল্ডতে পায় মানে খুব প্ৰেক্টিচ কৰিব লাগে মানুহ যে ডাঙৰ ভাল ফিল্ড বিচাৰি থাকি লাভ নাই এইটো সময়ত গতিকে নিজৰ ফিল্ড আমি এখনতে পঞ্চায়ত ফিল্ডতে দৌৰি আছোঁ অকণমান বেয়া এখন নিজে মিলাই ল'ব লাগিব একো নাই আৰু তেনেকেই